हेलो गाइज परिज ब्लगर अन्य এটা ভিডিঅ'ত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। বহু দিনৰ মূৰত আকৌ আহিছো। অলপ মানে ব্যস্ত আছিলো, হেতু কাৰণে ভিডিঅ' কৰা নাছিলো আৰু কৰি থৈ দিছো যদিও এডিটিং কৰিবলৈ দিবলৈ আছে। তাকে আজি দেখিছে পুৰা ড্ৰেছত ওলাইছো, মানে আমাৰ আইআইটিৰ ফালৰ পৰা বহাগী উৎসৱ পাতিবলৈ লৈছো হেহতিয়াকে। তাৰ কাৰণে মানে এতিয়া আমি ঘৰে ঘৰে বিহু মাৰি ফুৰিছো। আজি শেষৰটো বিহু, বলক তেন্তে দেখাও, আপোনালোককো দেখাও বুলি ভাবিছো শেষৰ দিনা। ঠিক আছে, বলক দেখাই যাম সকলোবোৰ। আমি দুইটা আহি আছো এতিয়া ভিতৰলে, পাওঁ আৰু পাই পেলাই গোটেইখিনি গোট খাম। গোট খাই মেলি যাম আৰু কোৱাৰ্টাৰ বিহু কৰিব। আজি যিহেতু শেষৰ দিন, অলপ দেৰিলৈকে কৰিম বুলি কৈছে। আৰু সাত ঘৰমান আছে নেকি ন আজি? অঁ, 7 ঘৰ যিহেতু অকণমান দেৰিও হ'ব। আহি আছো আমি দুয়ো। এফালে নোযোৱা নেকি? ভিডিঅ' আৰম্ভ হৈছে দেই। আমাৰ বিকু আহিছে নেকি? গুড। কিবা ক'ব না অলপ? আমি আইআইটিৰ হুঁচৰি টিমটোৱে আমাৰ নিজৰ জেগাত হুঁচৰি মৰাৰ উপৰিও, মানে হুঁচৰি মানে বিহু আৰু হুঁচৰি মৰাৰ উপৰিও আমাৰ যিসকল আমাৰ শুভাকাংক্ষী আছে তেওঁলোকৰ ঘৰতো আমি আজি হুঁচৰি মাৰিবলৈ ওলাইছোঁ। নিমন্ত্ৰণো কৰিছে তেওঁলোকে। তাৰপিছত আমাৰ নিজৰ যিহেতু হয়, তেওঁলোক আমাৰ গাঁৱৰে নিচিনা হয়, গতিকে গাঁৱৰ সদৌতি ৰাইজক আমি লগত লৈ আমাৰ বিহু মেলাখন পাতিবৰ কাৰণে আমি আজি হুঁচৰি মাৰিবলৈ। ক'ত যাব ওলাইছে আপোনালোকে? আমি গৈ আছোঁ আপোনাৰ ধাৰাপুৰ, তাৰপিছতে পামগৈ আৰু তাৰ অলপ আগুৱাই যাম। তেনেধৰণে বেলেগ আপোনালোকে প্ৰতি বছৰে যায় নেকি? কি কৈছে? প্ৰতি বছৰে যায়নে আপোনালোকে? আমি যাওঁ। তেওঁলোক যিহেতু আমাৰ লগৰে, আমাৰ অঙহী বঙহী নিচিনাই হয়, গতিকে তেওঁলোকৰ ওচৰত আমি যাওঁ। মেইনলি নিমন্ত্ৰণ কৰাৰ কাৰণে যাওঁ। নিমন্ত্ৰণ ঠিকে আছে, ভাল। এইটো ভাল কাম কৰিছে, বৰ ভাল পৰম্পৰা এটা আপোনালোকে গঢ়ি উঠাইছে। এইটো বৰ ভাল কাম হৈছে। বিবেক, এই ৰমেন দা, এয়া আমাৰ মোহন দা। নমস্কাৰ। মোহন দা, এয়া আমাৰ চাংমাই, এয়া আমাৰ শইকীয়া, এয়া আমাৰ দেৱজিৎ বৰা। আমি বছৰৰ মূৰত এবাৰ বিহুৰ এই ফূৰ্তি কৰা সুবিধাটো আহে, গতিকে আমি এৰি দিব নালাগে আৰু আমি নেৰো। এইটো ভাল কথা, এইটো ভাল পৰম্পৰা। আমি ফূৰ্তি কৰিমেই, কৰিব লাগে, যাব লাগে, ফুৰিব লাগে নহয়। বিহু আমাৰ বাপতি সাহোন। আমি ফূৰ্তি কৰিলে আমাৰ ল'ৰা ছোৱালী ফূৰ্তি কৰিব শিকিব। আজিকালি মানুহে বিহু আমাৰ বাপতি সাহোন, যাবই লাগিব। বিহু ফূৰ্তি কৰিবৰ কাৰণে মানুহে পাহৰি গৈছে ফূৰ্তি কৰিব। সেইকাৰণে কথা কৈছোঁ। আৰু এনেকৈ যাবও পাহৰি গৈছে। আৰু গাড়ী লৈ চাগে বিহু কমে যায়। আমি গুৱাহাটী মহানগৰীত চাগে আমিয়ে চাগে এই আমাৰ প্ৰণৱ হাজৰিকা এইবছৰ ছেক্ৰেটাৰী মহাশয় বিহু মাৰিব ওলাইছে। আমাৰ ডেকা, একেবাৰে বিৰাট ডেকা এজন আমাৰ। বাহিৰত গৈ আছোঁ। আমাৰ যিসকল প্ৰাক্তন আমাৰ আইআইটিৰ কৰ্মচাৰী আছিল, তেখেতসকলে আমাৰ দলটোক নিমন্ত্ৰণ কৰিছে। গতিকে এটা বেলেগ উৎসাহেৰে আমি তাত সদায় যাওঁ, প্ৰত্যেক বছৰে যাওঁ। গতিকে এইবাৰো আমি তাত গৈ আছোঁ। ধন্যবাদ। বহুত ভাল পৰম্পৰা এটা আপোনালোকে কৰিছে, আৰম্ভ কৰিছে। এইটো এটা বৰ ভাল কথা হৈছে। এতিয়া আমাৰ ছেক্ৰেটাৰী, আমাৰ Iitg ছেক্ৰেটাৰী মিষ্টাৰ মাউথ, জয়ন্ত মাউথ। তাৰপিছত আমি আহিছোঁ, এয়া আমাৰ দেৱজিৎ শৰ্মা। নমস্কাৰ। বিহু ওলাইছে একদম ডেকা সাজত, একদম ধুনীয়া সাজত। আৰু এয়া হৈছে আমাৰ সকলোকে বহাগী উৎসৱৰ কাৰণে নিমন্ত্ৰণ জনালোঁ। আৰু ক'ত যাব ওলাইছে তোমালোকে কৈ দিয়া। আমি ইমান দিনে আমি কেম্পাছত ৰিণিকি দেখিছোঁ কিবা ঘৰ এখনেই, তালৈ গৈ আছোঁ। এয়া প্ৰশান্ত, আমাৰ সুঠাম ডেকা ল'ৰা ওলাইছে। আমাৰ শুভেচ্ছা থাকিল। বহাগী উৎসৱত দেখা পাম বুলি আশা কৰিলোঁ। আৰু প্ৰতি বছৰে যায় নহয় জানো আপোনালোকে? এইটো ভাল পৰম্পৰা আপোনালোকে দিছে। এয়া আমাৰ সৰু বাচ্চা ল'ৰা আমাৰ লগত আহিছে, সিহঁতে আনন্দ কৰিব আমাৰ লগত। নমস্কাৰ দিয়া বাবা। ল'ৰা, এয়া মনোজ বৈশ্য ল'ৰা, এয়া আমাৰ জীৱন বৰ্মন ডাঙৰীয়া ল'ৰা, আৰু এয়া আমাৰ সপোন, আমাৰ নাৰায়ণ কলিতা সপোন। আৰু এয়া
এয়া মাইচাল প্ৰাঞ্জিত ঠাকুৰীয়া লাষ্টত এয়া আমি গাড়ীৰে গৈ আছোঁ এয়া আমি ভিডিঅ'টো সামৰণি মাৰিলোঁ এয়া আমাৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ মত দিছোঁ আৰু ধুনীয়া হাঁহি এটা মাৰিছে আমাৰ নাচনীগৰাকীয়ে আমাৰ এইফালে ঢুলীয়া আৰু নাচনীসকল গৈ আছে আৰু আমি কৰিবলৈ আহিছোঁ সৃষ্টি ৰেচিডেঞ্চত বিহু এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু এইফালে ঢুলীয়া আহি আছে কি জানো কি স্পীড লিমিট ভালো লাগিছে দুখো লাগিছে বুলি ডাঙৰ সপোন এটা পূৰ হ'ল মানে ৰেচিডেঞ্চলৈ আহিবলৈ চুমি বহুত মন আছিলে গাড়ী চিটত লাগি লৈ আহিছা এনেই লৈ আহিছিলোঁ এনেই আৰু লগাই দিব আমি ইয়াতে বিহু মাৰিম এইফালে আমি ধুনীয়া ঠাই খুব ধুনীয়া কেইবাটাও এপাৰ্টমেণ্ট আছে আৰু বিল্ডিংবোৰ চব ধুনীয়া চব
ইয়াতে লাষ্ট আৰু এইফালে নাম হৈ আছে हाँ हाँ ठीक है कणी खाब ना कणी
মিঠাবিলাক এইখিনি কিমান মিঠা খোৱা হৈছে খাই লওঁ আৰু আগফালে দিছে চিকেন ল'লোঁ টেঙা ল'লোঁ এতিয়া খাই লওঁ আমি হেল্ল' এতিয়া আজি হুঁচৰি কৰি মেলি হ'ল এতিয়া 11:30 বাজিলে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ আপোনালোকে চাই কেনেকুৱা পালে জনাব আৰু যদিহে ভাল পালে তেন্তে লাইক কৰিব আৰু কমেণ্ট কৰিব ঠিক আছে তেন্তে বাই